হয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ একদম খুবেই বেয়া, গোটেই পানী হৈ আছে, বৰষুণ দি আছে। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল বি ব্লগছ 1। আমি আজি যাই আছোঁ জাম খাবলৈ, জাম তাৰপিছত পকা। এতিয়া আমি যাই আছোঁ জাম খাব যাই আছোঁ। এইবিলাক তিনিটা আগত যাই আছে। জংঘল বৰষুণ দি কেনেকুৱা হৈছে চা, পানী হৈ গৈছে, চব পানী হৈছে এইবিলাক। চব পানী হৈছে চা, এইফালে বানপানী হৈছে। আমি ভাবছোঁ খালি অসমতে হয়, ইপিনে হ'লে এইবিলাক চাওক, আমৰ বাগান এইবিলাক চাওক, কিমান আম লাগি আছে গছত। লোকেল আমে হয় এইবিলাক, চালানী নহয়, এইবিলাক লোকেলে হয়। চাব পাৰিছে আপোনালোকে, এইপিনে চাওক, এই আম খালি আম খালি আম। এইফালে এইপিনে ক'ত যাবি? বানপানী হিমাচল প্ৰদেশত আমাৰ অসমৰ দৰে বানপানী। এইটোৱে ভাবি আছো, মই ভাবিছো অসমতে হয় নেকি। খালি আজি 4 দিন ধৰি পানী, বৰষুণ 4 দিন খালি বৰষুণ দি আছে। চাওক কিমান পানী হৈছে, চাওক আপোনালোকে চাব পাৰিছে। চাওক এতিয়া এই পানী আমি যাম আমি জাম খাবলৈ। এইখন হৈছে আমবাৰী, আম বাগান। এইখন আম বাগান এইখন। জাম ক'ত আছে? এই ক'ত আছে জাম? ক'ত আছে? জাম আছে আগত। ই গৈছে মানে, মই যোৱা নাই। চাওক বহুত মানুহ হৈছে এইপিনে নাযায়, বহুত মানুহ জাম লৈ আহিলে এইবোৰ জাম লৈ আহিলে। চাওক कहाँ गया है? जामुन खाने। कहाँ है जाम? वो वहाँ पे है। दिखे कहाँ से लेके आया? वो पेड़ सामने दिख रहा है, वो सामने ये वाला है, दिखे थोड़ा ये वाला देख, लेके आया है। हाँ, हम लोग भी जा रहे, आमी भी हिंदी है। এইপিনে চাওক বোকা হৈছে, কিমান বোকা। এই আহিব পৰা নাই, বোকাৰ কাৰণে আহিব পৰা নাই। আমি যাই আছোঁ যেনে চাওক, বোকা হৈ গৈছে। হিমাচল প্ৰদেশতো যে ইমান বোকা হয়, পানী হয়, গমেই পোৱা নাই, এতিয়াহে গম পালোঁ। কিমান দিনৰ পৰা বৰষুণ দি আছে? এইবাৰ মই থাকিব 4 বছৰে হ'ল, এইবাৰে যেনেকুৱা দেখিলোঁ পানী। আগতে হোৱা নাই? আগতে দেখা নাছিলোঁ। এইবাৰে বোলে ফাৰ্ষ্ট ন? মই আহিছোঁ কাৰণে হৈছে। এনেকৈ বৰষুণ দিছে। আৰু ইয়াতে চাওক, আমাৰ যদি অসমত লয়, ইয়াতে মোৰ নিশ্চয় এটা চেপা নহ'লে পাতি লৈ আহি। চেপা নহ'লে কিবা এটা পাতি লৈ আহ। কিন্তু অসমত চেপা পাতিব, ইয়াত মাছে নাই। মাছ নাই, খালি পানী। আৰু এইখিনি কি খেতি কৈ দিয়া? এইখিনি মাকৈ খেতি না গম? এইখিনি মাকৈ খেতি হোৱা নাই, কিন্তু এইবিলাক সৰু হৈছে। চাওক এইবিলাকে না গছ। মাকৈ, এইবিলাক চব মাকৈ বাগান। বেক চাইডতো আমি আম বাগান এৰি থৈ আহিলোঁ, আৰু আছে আগতো এইখন আছে আম বাগান আছে না? ইয়াত আম আছে না নাই চাম। ইয়াৰ বৰ্তমান মালিক ইয়াতে নাথাকে, যদি ইয়াতে আম নাই তেনেহ'লে আমি আম খাম। মালিক থাকিলে মানে খেদিব আমাক, খাব নিদিয়ে, এইবিলাক বিক্ৰীহে কৰে। কিবা ক'ব, মালিক থাকিলে খাব অলপ ভয় লাগে। গছৰ ওপৰলৈ আম নাইচোন। মানে ইয়াত মালিক নহয়, আমৰ গছ ক'ত আম পাবা? চুৰ কৰি লৈ যায় আমবিলাক। নাই, এটাও নাই এইবিলাক গছত। এইখন বাগানতহে আছে, এইখন বাগানত। এইবিলাকত নাই। থাকিলে পাম, নাথাকিলে নাপাম। দেখিছ? এইবিলাক চব মাকৈ, খালি মাকৈ খেতি। চাওক এইবিলাক চব মাকৈৰ খেতি। এইবিলাক এইখিনি গাঁওখিনি, কিন্তু জেগাখিনি গাঁৱলীয়া জেগাই লাগে, আমাৰ অসমৰ দৰে খেতি কৰা জেগাই হয় এইখিনি। মানে কোম্পানীবিলাক ইমান টাউনত নাথাকে ন, সেইকাৰণে গাঁৱলীয়া জেগাতে দিছে। আমাৰ অসমৰ দৰে লাগে জেগাবিলাক, সেইকাৰণে থাকি ভাল লাগে। সেইকাৰণে বেছি দিন থকা যায় ইয়াত। মানে আৰু গাঁৱৰ মানে আমাৰ অসমৰ কিবাটো ফিলিংছটো পোৱা যায় ইয়াত। অসমৰ ফিলিংছটো ইয়াত অলপ পোৱা যায়। বেছি নহ'লেও অলপ, 100ৰ ভিতৰত 2% হ'লেও পোৱা যায় অসমৰ। মানে খেজুৰ লাগি আছে, এইপিনে ৰতন ব্লক বনাই আছে। এইবিলাক চাব পাৰিছে আপোনালোকে। এইবিলাক ভিউবিলাক চব এইবিলাক মাকৈৰ খেতি। যেতিয়া ডাঙৰ হয় না, ইমান ভাল লাগে চাবলৈ, মানে কি ক'ম আৰু, ইমান ভাল লাগে। তাৰপিছত এৰিব পৰা নাই। চাওক খোজকাঢ়িব একে ভৰি ফাঁচি গ'ল ইয়াতে, চপ্পল ফাঁচি গ'ল ইয়াতে।
এনেকৈ হাতত ধৰি কেনে এনেকৈ যাব লাগিব চপলটো, খালী ভৰিৰে যাব লাগিব, বোকা বোকা এইবিলাক চব মাকৈ। এইটো কিন্তু ঘৰটো ঘৰৰ এইটো চাৰ্টহে হয়, চাৰ্ট হয়। আৰু আমি য'ত আছোঁ চাওক, ইয়াৰ লগত লেভেল হৈ গৈছে, এই ঘৰটো মানে ডুবি গৈছে, কিবা পানী পাইছে না কি পাইছে এইটো গম নাপাওঁ ইমান। মই মানে নতুন ফাৰ্ষ্ট আহিছোঁ, এইটো মানে খহি গৈছে তলত, মানে কি কয়, কি বুলি কয়, তলত দাবি গৈছে এইটো। এতিয়া চাওক এইটো হ'ল চাৰ্টৰ তলত চাওক, এইটো পানী হৈ আছে, ভিতৰত পানী হৈ আছে, চাওক চাওক। এতিয়া আমি য'ত থিয় হৈ আছোঁ সেইটোৰ সমান হৈছে চাৰ্টটো, আপোনালোকে চাব পাৰিছে। এতিয়া চাৰ্টৰ ওপৰত যাই আছোঁ, এই চাৰ্টৰ ওপৰত উঠি আহিলোঁ, এইবিলাক বহি আছে। তাৰপিছত এইবিলাক খেজুৰ লাগি আছে, চাওক আপোনালোকে চাব পাৰিব, জুম কৰি দিছোঁ অলপমান। জামুৰ গুটি ইয়াত দেখিবলৈ পাইছে, অঁ ইয়াত জামু আৰু খেজুৰ, এইটো চাওক, এইটো পকা খেজুৰ পালোঁ, এইটো খেজুৰ হয়, খেজুৰ মানে পকিছে নেকি? পকিছে, গছৰ ওপৰত দেখাই দিয়ে। অঁ এইবিলাক খেজুৰৰ গছ। বহুত মই খেজুৰ বুটলি আছোঁ, আপোনালোকক মই দেখুৱাম খেজুৰ। এইকেইটা চাওক, মই খেজুৰ পালোঁ, এয়া চাওক খেজুৰ হয়। এতিয়া ভাল মই লাগে ইয়াত কিবা এটা ভালকৈ এটা ট্ৰাই কৰি চাম। অঁ এটা ট্ৰাই কৰি চাওক, মজা না, মজা টেষ্টি না, মিঠা আছে না, মিঠা টেষ্টি। তেনেহ'লে আমি এতিয়া খেজুৰ খাম, জাম খাম। এনেকুৱা খেজুৰটো খাই মানে কিয় ভাল লাগে, ইয়াত খেজুৰৰ বাকলিখিনি খোৱা যায়, ইয়াত বাকলিখিনি মিঠা আছে, আৰু ইয়াৰ ভিতৰত যোনটো গুটি আছে এইটো তামোলৰ নিচিনা। যিটো ইয়াত তামোল খাব নাপাওঁ আমি যিহেতু অসমৰ মানুহ, এটা তামোল আমাৰ প্ৰিয়, তামোল আমাৰ সংস্কৃতিত যিটো তামোল লাগে, তামোলখিনি খাওঁ। আৰু ইয়াত মানে এইটো তামোলৰ নিচিনা খাই ভাল লাগে, সেইকাৰণে এইটো খাইহে মই বেছি ভাল পাওঁ। সেইকাৰণে আমাৰ মানে অসমত যিটো ইয়াত তামোল পোৱা নাযায়, মানে সেইকাৰণে আমি খেজুৰৰ গুটিটোৱে তামোল বুলি খাই দিওঁ। মানে এতিয়া আহি জামৰ গছ পালোহি, এতিয়া আমি জাম খাব লাগে। এইটো চাওক, আপোনালোকে চাবলৈ পাৰিছে, ইমান জাম, কেনেকৈ পাৰিম, গছত উঠিবও নোৱাৰোঁ, পানী পৰি আছে, পিছল হৈ আছে। এইবিলাক চাওক কেনেদৰে জাম এইবিলাক পৰি আছে, এইবিলাক চাওক, চাব পাৰিছে আপোনালোকে, এইবিলাক জাম বুজিব নাই, ইমান জাম লাগিছে গছত। কেমেৰাত উঠা নাই বাৰু, তথাপিও তলত পৰি আছে। মই এটা কথা, মানুহবিলাক কয় বৰষুণ দিলে বোলে জাম পকি যায়, ক'লা ক'লা পৰি যায়। এইটো চাওক, আপোনালোকে চাব পাৰিছে, এইটো চাওক একদম সঁচা কথা। কিন্তু এই দুদিন আগত আহিছোঁ, একদম লাল হৈ আছিল, মানে কেনেকুৱা হৈ আছিল গম পাওঁ, এনেকুৱা হৈ আছিল, এনেকুৱা হৈ আছিল। এইটো বাৰু পকিছে, এনেকুৱা হৈ আছিল। আজি চাওক ক'লা পৰি গৈছে একদম, বৰষুণ দিয়াৰ কাৰণে। কিন্তু কথাটো সঁচা, আগত দুদিনমান আগতে আহিছোঁ, একদম লাল হৈ আছিল। বৰষুণ দিয়াৰ পাছত আজি আহিছোঁ, চাই আহোঁ পকিল না নাই জামবিলাক। আহিলোঁ, হয় সঁচা কথা এইটো। আমি যাই আছোঁ জংঘলৰ মাজে মাজে জাম খাবলৈ, জংঘলৰ মাজে মাজে। কি আছিল ৰতন? কি বহু? মই নাজানো ইমান, এনেই কৈছোঁ। এইটো আৰু এটা আছে জামৰ গছ, এইটো আছে, এইটোত বাৰু ঢুকিব নাযায়, মানে গছত উঠা নাযায়, পানী পৰি আছে, ইমান পিছল হৈ আছে গছটো, উঠিব পৰা নাযায়। এইটো চাওক ইমান গাঁতা, আমি এইটো গছলৈ যাবৰ কাৰণে ৰাস্তাই বিচাৰি পোৱা নাই, চব জংঘল। কিন্তু এইটো এটা ৰাস্তা পাইছোঁ বাৰু, কিন্তু গাঁতা, এইটো বাৰু পাৰে হ'ল, মোক কিন্তু ভয় লাগি আছে। তথাপিও ভগৱানক চিন্তি পাৰ হৈছোঁ আৰু কোনোমতে যাই আছোঁ, কোনোমতে। বহুত পানী হৈছে চাওক, বহুত জংঘলৰ মাজত, ভয়ো লাগে কিবা এটা। এইজোপা গছৰ ওচৰত বাৰু আহিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু যাই আছোঁ, ৰাস্তা শেষ নহয়, জংঘল, খালি জংঘল। এই জংঘলৰ মাজে মাজে যাই আছোঁ, যিহেতু বৰষুণ দিছে ন, সেইকাৰণে গাছবিলাক পিছল হৈ আছে, উঠিবৰ কাৰণে ভয় লাগে, সেইকাৰণে উঠা নাই। এইপিনে আকৌ পানী পালোঁ, চাওক এই তিনিটা আহি আছে, চাওক তিনিটা। আহি থাকা। আহি ৰাস্তা পাই গ'লোঁ। এই জংঘলৰ মাজে মাজে আহি ফাইনেলি ৰাস্তাৰ কাষতে আছে জামৰ গছ, কিন্তু জামৰ গছত উঠিব নোৱাৰিম এতিয়া। জামৰ গছৰ তলত জংঘল হৈ আছে,
তাৰপিছত গাছটো পিছল হৈ আছে বৰষুণ দিয়াৰ কাৰণে। কেনেকে উঠো সেইটো ভাবি আছোঁ। এইটো গছতো বাৰু উঠিব নোৱাৰিলোঁ, পিছল হৈ আছে। আৰু এটা সৰু গছ আছে। যি জমেনি মই জামৰ গছৰ ক জামৰ গছৰ তললৈ গৈছিলোঁ, যে জমেনি এইখিনি হাগি থৈ দিছে। এই কথাটো ক'বই পৰা নাই। মানে জামৰ গছৰ তলত গৈছোঁ, যিখিনি মানে ঢুকি পাওঁ বুলি তাতে গৈছোঁ, সেইখিনি তলতে মানে কোনোবা ইমান হাগি থৈ দিছে। সেইকাৰণে ঘূৰি আহিলোঁ। এইটো গছ চাব পাৰিছে, এইটো গছ এই তলতে এইপিনে দেখা পাইছে, এইপিনে সৰু মানে তাতে ঢুকিব যায় জাম আছে, তাৰ তলত গৈছোঁ, ইমান হাগি থৈ দিছে। সেইকাৰণে ঘূৰি আহিলোঁ। এতিয়া এইটো সৰু গছ আছে এটা, তাতে যাই আছোঁ। কি বা হয়, পাওঁ না নাপাওঁ। আজি বৰষুণ দি আছে সেইকাৰণে পোৱা নাই। বৰষুণ নেদা হ'লে একদম গছৰ ওপৰত উঠিলোঁ হয়, যিমান ডাঙৰ গছ নহ'লেও। এইবিলাক দেখিব পাৰিছে আপোনালোকে, এইবিলাকত ধানৰ খেতি হয়। চাওক আমি কি জেগাত আছোঁ। হিমাচল প্ৰদেশত থাকিব পাৰোঁ, কিন্তু তথাপিও ধানৰ খেতি চাব পাৰিছোঁ। কিমান যে ভাল লাগিছে, ইমান যে মনটো ভাল লাগিছে এইপিনে আহি। আজি মানে ছানডেৰ কাৰণে আমি আজি ঘূৰি আছোঁ অলপমান ওচৰতে, মানে ৰুমৰ কলনীৰ ওচৰতে অলপমান ঘূৰি আছোঁ। এই অকণমান আহি কেনে চালোঁ, জাম খাবলৈ আহিছোঁ, অকণমান আহি কেনে চালোঁ ধানৰ খেতি। কি যে মজা লাগিছে, মানে অসমৰ ফিলিংছটো পূৰা পাই আছোঁ একদম। পূৰা মানে কিবা এটা অসমত থকা যেন লাগি আছে। ভাল লাগিছে কিবা এটা মনটো। ধান খেতি কৰি চাই আমি এতিয়া আকৌ যাই আছোঁ। ক'ত ঘূ আমি ধান খেতি চাই কিনে আকৌ যাই আছোঁ উভতি। চাওক জাম বেছি পোৱা নাই বাৰু, এইকেইটা পালোঁ। মানে গছত উঠিব পৰা নাযায়, সেইকাৰণে এইকেইটা পালোঁ। হ'ব বাৰু, আজি এইকেইটাকে খাই কেনে যাওঁ আৰু ৰুমলৈ। তাৰপিছত এই আমৰ বাগানত আম পাওঁ না নাপাওঁ, আমটো দেখালোৱে, পাম চাগে। এই জামকে এটা দুটা খাই কেনে যাই আছোঁ আৰু। এইবিলাক চাওক, কিবা চাই আছে ইহঁত। কি চাই আছা? এইখন ইয়াত বিৰাট ডাঙৰ মৌবা আছে, সেইখন কিনি লৈছোঁ। ক'ত মোৰ ক'ত আছে? ক'ত আছে? এইপিনে মোৰ বাহা আছে বোলে, দেখা পোৱা নাই কেমেৰাত। ময়ো দেখা পোৱা নাই কেমেৰাত, কেনেকৈ দেখাম? এই যাই আছে চাওক। এই কামুৰিব, এই নাযাবি, এই কামুৰিব। কি মানুহে দৌৰিব লাগিব এইপিনে, একদম চেণ্ডেল খুলিছিলি। চাওক ইমান ধুনীয়া জাম লৈ আকৌ আহিল। এইটো এটা সৰু গাছ, মানে ৰুমত যাওঁতে ৰাস্তাৰ কাষতে এইটো গছটো। তাৰপিছত এইবিলাক ধুনু জাম লৈ আহিল। আমি এতিয়া খাই দিম। কি টেষ্টি। আম লৈ আছোঁ আমি, পকা। কিলো বা কিतना লয়? কিমান লয়? किलो कितना अंकल? किलो 50 किलो। ठीक है, 1 किलो दीजिए। এইপিনে আমাৰ এতিয়া আম খাম। এইবিলাক চাওক, আম কি মজা আম, মিঠা না? লাল চাহ দিয়ে খাব পৰা। হা, লাল চাহৰ লগত এই চেনি নিদিয়া আকৌ লাল চাহ বনাও, আৰু এটা আম লোৱা আৰু খোৱা। আচ্ছা, ইমানেই মিঠা। আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। তো এতিয়া বাই। যদি ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি বাই।